নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ডাৰ্ক ৰিয়েলিটি। দ্য ডাৰ্ক ৰিয়েলিটিলৈ আপোনাক স্বাগতম জনাইছোঁ। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। অসমীয়া লোক সংস্কৃতিৰ অন্যতম অংগ জিকিৰ জাৰিৰ বিষয়ে আজি দ্য ডাৰ্ক ৰিয়েলিটিত আমি আলোচনা কৰিম। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। জিকিৰ হৈছে এক প্ৰকাৰৰ প্ৰাৰ্থনা, যাৰ দ্বাৰা আল্লাহ আৰু আল্লাহৰ নবী হজৰত মুহাম্মদ আৰু অন্যান্য ইছলামিক ব্যক্তিৰ নাম ভক্তি ভাৱেৰে লোৱা হয়। আৰু সেয়েহে জিকিৰ আৰু জাৰি অসমীয়া মুছলমানৰ এক অন্যতম অনন্য সাংস্কৃতিক বৈশিষ্ট্য আৰু পৰম্পৰা তথা অসমীয়া মুছলমান সমাজত গভীৰভাৱে প্ৰচলিত ইছলামিক ভক্তি পদ্ধতিৰ দুটা সুকীয়া ৰূপ। আমি যদি চাওঁ, জিকিৰবোৰত বৈষ্ণৱ নাম কীৰ্তনৰ প্ৰভাৱ, মধুৰ সুৰ, ইছলামীয় ধৰ্মতত্ত্ব, অসমীয়া ঘৰুৱা ভাষাৰ মাজত ফাৰ্চী আৰবী শব্দৰ প্ৰয়োগ এক উল্লেখনীয় বৈশিষ্ট্য। প্ৰায়বোৰ জিকিৰ গীতেই আজান পীৰ বা চাহ মিলনৰ নামত প্ৰচলিত যদিও সকলোখিনি জিকিৰ তেওঁলোকে ৰচনা কৰা নহয়। এই কথাটো হয়তো প্ৰায় মানুহে নাজানে। অসমত প্ৰথম প্ৰচলন কৰিছিল আজান পীৰ, আৰু আজান পীৰক বাদ দি অসমীয়া জিকিৰৰ কথা অসম্পূৰ্ণ হৈ ৰ'ব, কাৰণ বাগদাদৰ পৰা আজান ফকীৰ আহিছিল অসমলৈ, আৰু অসমলৈ আহি অসমত আজান পীৰে জিকিৰ ৰচনা কৰিছিল। যদিও বৰ্তমান যিখিনি প্ৰচলিত জিকিৰ আছে, সেই সকলোখিনি জিকিৰ কিন্তু আজান ফকীৰ বা চাহ মিলানে ৰচনা কৰা নাছিল। আৰু আমি যদি চাওঁ, জাৰি গীতবোৰ মৌখিক গীত, লগতে মহৰমৰ সৈতে সংগতি ৰখা এক গীত। মহৰমৰ কথা কৈছো, হয়তো আপোনালোকে বুজি পাইছে, কাৰবালাৰ সেই কৰুণ কাহিনীৰ কথা। কাৰবালাৰ কৰুণ কাহিনীৰ বৰ্ণনাৰে জাৰি গীতসমূহ ৰচিত। কাৰবালাৰ যি কৰুণ যুদ্ধ হৈছিল ফুৰাত নদীৰ পাৰত, সেই যুদ্ধৰ কাহিনী বৰ্ণনাৰে আচলতে এই জাৰি গীতবিলাক ৰচনা কৰা হয়। কিন্তু আৰব দেশৰ যি ঐতিহাসিক কাহিনীৰ ভিত্তিত গীতবোৰ ৰচিত হোৱাৰ পিছতো সেইবোৰ নিজা স্বৰূপৰ বিপৰীতে জাৰিয়ে অসমীয়া সংস্কৃতিৰ ৰূপত প্ৰতিষ্ঠা হৈছে। এই জিকিৰৰ লগতে জাৰিসমূহ কিন্তু অসমীয়া সংস্কৃতিৰ এক অন্যতম অংগ বুলি ক'ব পাৰি। নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জোৱাই হযৰত আলী ৰাদিয়াল্লাহু আনহু আৰু ফাতিমা বিবিৰ বিয়াৰ কাহিনীক এখন অসমীয়া মুছলমান পৰিয়ালৰ বিয়াৰ কাহিনীৰ দৰে জাৰিৰ জৰিয়তে উপস্থাপন কৰা হয়। প্ৰত্যেকটো গীত এক ভক্তিৰে আৰম্ভ হয়। ঠায়ে ঠায়ে দেহ বিচাৰ গীতৰ প্ৰভাৱ বিশেষভাৱে লক্ষ্য কৰা যায়, তথা জাৰি গালে বৰষুণ দিয়ে বুলিও এক লোকবিশ্বাস প্ৰচলিত আছে। যেনে এইটো এটা জাৰি গীতৰ এটা অংশ, দুটামান কলি, এইটো চাৰি যুগে বিচাৰ যে কৰিলা, আটাই চিনি নাপায়, চাৰি যুগৰে চাৰিটা কলিমা, চাৰিওকে ইমানে লয়। এই ক্ষেত্ৰত ক'ব পাৰি যে বহু বছৰ ধৰি জিকিৰ আৰু জাৰি অসমীয়া মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। বিভিন্ন অনুষ্ঠান যেনে বিয়া, উৎসৱ, অন্যান্য ধৰ্মীয় অনুষ্ঠান আদিত এই কাৰ্যসমূহ কৰা হয়। জিকিৰ জাৰি উজনি অসমৰ ইছলাম ধৰ্মাৱলম্বী লোক, তেওঁলোকৰ বিয়া বাৰুত জিকিৰ জাৰি পৰিবেশন কৰা হয়। বিভিন্ন ধৰ্মীয় অনুষ্ঠানতো জিকিৰ কাৰ্যসমূহ দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি সংগীতৰ ছন্দ আৰু সুৰৰ ভক্তসকলৰ আধ্যাত্মিক মনোযোগিতা বৃদ্ধি কৰে। আল্লাহৰ নাম বাৰে বাৰে স্মৰণ কৰিলে মন আৰু আত্মালৈ আভ্যন্তৰীণ শান্তি আৰু প্ৰশান্তি আনে বুলি বিশ্বাস কৰা হয়। জাৰি গীতত সামূহিক গোটত পৰিবেশন কৰা হয় আৰু শ্ৰোতাসকলক জাৰি আবৃত্তি কৰি জাৰিৰ কাহিনীবোৰৰ প্ৰতি সঁহাৰি জনাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। অসমীয়া সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তিপূৰ্ণ সহাৱস্থাপনৰ প্ৰসাৰৰ ক্ষেত্ৰত জিকিৰ আৰু জাৰিয়ে সৰ্বাংগীনতাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। লগতে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ধৰ্মীয় আৰু সাংস্কৃতিক মূল্যবোধৰ বিস্তাৰৰ বাবে গুৰুত্বপূৰ্ণ বাহকৰ দৰে কাম কৰিছে, তথা অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰত সহায় কৰিছে। কিন্তু এতিয়া আহিছো এটা গুৰুত্বপূৰ্ণ বিষয়লৈ। অসমত যেতিয়াৰ পৰা ইছলামিক মৌলবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবে সাম্প্ৰতিক সময়ত জিকিৰ আৰু জাৰিয়ে এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। বিশেষকৈ একাংশ গোড়া মুছলমান লোকৰ বাবে বৰ্তমান সময়ত জিকিৰ আৰু জাৰিয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। কিছুমান ৰেডিকেল ইছলামিক লোকে জিকিৰ জাৰিৰ বিৰুদ্ধে নিজৰ বিভাজনকাৰী মতাদৰ্শ প্ৰচাৰৰ চেষ্টা কৰি আহিছে। একাংশ লোক, আচলতে এইসকল লোকক দুষ্কৃতিকাৰী বুলি ক'লে হয়তো ভুল নহ'ব, যিবোৰ জিকিৰ আৰু জাৰিৰ মূল নীতিৰ বিৰুদ্ধে অৱস্থান কৰে। তাতকৈ এধাপ আগুৱাই কিছুমান লোকে জিকিৰ জাৰি ইছলামত হাৰাম বুলি ক'বলৈও কুণ্ঠাবোধ কৰা নাই। কিন্তু ইয়াৰ প্ৰবল প্ৰতিবাদ হ'ব লাগিব, কাৰণ আজান পীৰ অসমলৈ যেতিয়া আহিছিল জিকিৰে গাইছিল। গতিকে জিকিৰ জাৰি প্ৰাসংগিকতা যদি কোনোবাই নুই কৰিব বিচাৰে, তাক কিন্তু অসমীয়া মুছলমান সমাজে সহজে মানি লোৱাটো উচিত নহ'ব। জিকিৰ আৰু জাৰি অসমীয়া মুছলমান সম্প্ৰদায় অনন্য সাংস্কৃতিক প্ৰথা, যিয়ে সাম্প্ৰদায়িক সম্প্ৰীতি, শান্তিপূৰ্ণ সহাৱস্থাপন, আধ্যাত্মিক জ্ঞান প্ৰকাশৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই প্ৰথাসমূহ ইয়াৰ মূল নীতি তথা ৰূপৰ বিৰুদ্ধে যোৱা কোনো বাহ্যিক প্ৰভাৱৰ পৰা মুক্ত কৰি ইয়াৰ প্ৰকৃত মনোভাৱৰ সংৰক্ষণ আৰু প্ৰচাৰ কৰাটো প্ৰয়োজন। আৰু আমি যদি দেখিছো যে জিকিৰ জাৰি যেনেদৰে চৰ্চা হ'ব লাগিছিল, এই চৰ্চা আজিৰ তাৰিখত অসমীয়া মুছলমান সমাজত কিছু হ্ৰাস হৈছে। জিকিৰৰ কঠীয়াতলী বুলি ক'লে আমি উজনি অসমৰ দেৰগাঁও নাহৰণি বুলি ক'লে হয়তো ভুল নহ'ব, কিন্তু আজিকালি আমাৰ অঞ্চলতে জিকিৰ জাৰি চৰ্চাটো কমি গৈছে। যাই কি নহওক, ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।